গাইৰা হে উঠলি নেকি অ ভাই উঠিলুং দে তই আহিলি ভাল ৰাতিটা টোপনিয়ে নাহিলে মোৰ আজি অৰে ভাই বৈদ্য ভয় লাগি আছে দে মোৰ ভাল ভয় কৰি ইমান লাভ নাই যাওঁতে শনি মন্দিৰ ঠেঙা কৰি যাম দে ভাই পলম নকৰো বল ভাই অলপ জোৰে ভাই ইণ্টাৰভিউৰ কথা লাহে লাহে যাম যদি ক'ৰবাত এক্সিডেণ্ট হৈ যাওঁ কি হ'ব তুই লেডিজ নেকি লেডিজে দেখোন তোতকৈ জোৰে যায় ভাই তই কোন লেডিছৰ লগত ঘূৰি ফুৰ যোৱাকালি তোৰ গাৰ্লফ্ৰেণ্ডৰ লগতে মই ঘূৰিব গৈছিলো তুই গমে নাপোৱা তুই মানে ইণ্টাৰভিউ দিয়া আগতে মাৰ খোৱা মন ন তোৰ দে ইণ্টাৰভিউ দিহে লাগিম দে এতিয়া যা শংকৰকে জোৰে চলো কুত্তা আমাৰ গাই গৰুতে অলপ জোৰে দৌৰে তুই যিখিনি জোৰে যাই আছা এইখন মোৰ উৰাজাহাজ নহয়তো এনেকে যাব লাগিব বাপেক এখন আনিব নোৱাৰিলি নেকি তই ধৰা মিনা কিমান দূৰ আছে আৰু আহি পালোঙে নহয় কিয় ইমান টেনশ্যন ল'ল পাম নহয় মোৰ তামান জোৰে চুচুও লাগি আছে তাত কৰিবি বল নে কি ইয়াতে মোটা ঠাণ্ডা লৈছ নেকি তই ৰাখি বিৰাট মোটা লাগছে মই একদম ৰাখবা নোৱাৰো নহ'লে ইয়াতে যায় আৰু কুত্তা পালোঙে নহয় তই অলপ সময় ৰখিব নোৱাৰ নেকি কি কৰি ৰাখো কি বান্ধি থব লাগিল নেকি মই দে বান্ধি থ দে পালোহি নুম মুতিয়া যা তই দে ভাই এথেন শান্তি হ'ল নহয় এথেন ভালদৰে ইণ্টাৰভিউ দে ভাই কোৱা নাই একদম পেট খালী হৈ গৈছে ভাই ইয়াৰ কেনেকা জেগাৰে ভয়ে লাগিছে ভাই একদম দিল্লী চিল্লী অহা যেন লাগছে কহাই কি একো ধৰবই পৰা নাই ভাল মই আৰু একো নাজনো চালা ক'ত মুতপা যাওঁতে আপেৰ বেগখনতে শুকি গৈছিলো ক'ত ইমান হুলস্থুল হৈ আছে চাহ শুনাচোন কোনে ইমান বেবাই আছে ভাই ছাৰক মোক বহুত চাব মন গৈ আছে ছাৰ চাগে নিশ্চয় টপা হ'ব পেটডাল চাগে বৈদ্য ডাঙৰ হ'ব আজি ছাৰক বৈদ্য কামোৰ দিম যি কুৱেশ্যন সোধে তাকে এনেকুৱাকে এনচাৰ দিম এনেকৈ কামোৰ খাই আমাক ইণ্টাৰভিউত চাকৰি দিবই লাগিব মাকছা আজি তাক দিম ভাল চাই কোন মাষ্টৰ বোৰে তাকো আজি বিজাল দিম তামাম তই এখন কি মাছৰ বজাৰ পাইছ কিমান হুলস্থুল কৰি আছ যে নিকু ছাৰ হয় ক্ষমা খোজো থকা মিনা এতিয়া ক্ষমা খোজা বুলি নকয় চৰি বুলি কয় ছাৰ চৰি বেয়া নাপাব দেই আমি এনেই বুজি পোৱা নাছিলোঁ মানে ইয়াতে এনে কথা অলপ পাতিলোঁ তোহাৰ ইয়াত কিয় আহিছ কাৰণটো কি আছে ক'ব পাৰিবি নে তহঁতে তোহাৰ ইয়াত কিয় আহিছ কি হুলস্থুল কৰিব আহিছ নে কিবা কামত আহিছ কচোন ছাৰ কি ক'ম মানে আজি আমাৰ ইণ্টাৰভিউ আছিলে ক'ত দিমে ছাৰ আমি বিচাৰিয়ে পোৱা নাই জেগা নহ'লে তহঁত 7 টাইমত দিব যা ইণ্টাৰভিউ আৰম্ভ হৈছে তহঁত ইমান পলমকৈ আহিছ আহি কেনে কি তহঁত ইয়াত মেল পাকাই আছা দে ছাৰ বেয়া চেয়া নাপাব আমি যাম দে সোনকালে ছাৰ ভাই সেইটা 7 নম্বৰ ৰুম যাং কেলা ইমান ৰুম মই ধৰবা বিচাৰিয়ে পোৱা নাছিলো ৰুম গিলা কোনটা কি এনে দেৰি হৈ আছে আৰু পলম কৰিলে তোৰ একেটা খেদব আমাক ভাল খেদে কেলা আমি কি এনে আছো নেকি আমাৰ তাত ধৰি আহিছো আমি ভাই এনেকে দেৰি কৰি লাভ নাই এনে ইণ্টাৰভিউ কথা চাকৰি কথা লাইফৰ কথা এটা কথা হ'ল নহয় কি তুই আগতে যাবি নে মই আগতে যাম তুই আগতে যাব লাগবই আচ্ছা ঘৰত দেখোন কিবা এটা খাব মাতলি আগতে যাৱা আজিও আগতে যা ভাল আজি তয়ে ফাঁচা না নাই একদম নহ'ব তুই যাবাই লাগব আমাৰ দুষ্টিৰ খবৰ তই আজি ফাৰ্ষ্ট যাবই লাগিব ঘণ্টা মই দস্তি নাজানো দে ভাল মই যাং দে তই এনেকা কৰিলি নহয় দে হ'ব দে মই যাং ছাৰ সোমাব পাৰিম না তহঁতে ইমান দেৰিকে আহিছ আহা জল্দি আহ ছাৰ বহিব পাৰিম নে বহা দেচোন ক এতিয়া তহঁতকৈ ইমান পলমকৈ আহিছ ছাৰ কি কবি আৰ মই মানে ফাৰ্ষ্ট চিৰা লং পেণ্ট পিন্ধি আহিছিলোঁ তাৰপিছত আৰু সলাব গ'লোঁ তেনেকৈ আহাতে মানে অলপ আমাৰ দেৰি হ'ল মানে ছাৰ কি কওঁ এই মাজতে মোৰ লগৰটো মোটা লাগে হাগা লাগে মানে ছাৰ কি কওঁ তেনেকৈ দেৰি হৈ গ'ল আমাৰ দে সেইবিলাক বাদ দে এতিয়া মই দুটামান প্ৰশ্ন সুধিম তোক এতিয়া দে তই এতিয়া কচোন তোৰ পঢ়া শুনা কিমান ছাৰ মানে মই মেট্ৰিক পাছ কৰিছিলোঁহে তাৰপিছত এই আপি এটা প্ৰেমত পৰিলোঁ তাৰপিছত তেতিয়াৰ পৰাই মানে কি আৰু পঢ়া শুনা একেবাৰে নাইকিয়াই হৈ গ'ল তই কি এইবিলাক ফকতীয়া কৰি আছ মই তোক যি সুধো তাৰ এনচাৰ দে তোক কি আপি কথা কৈছো নেকি মই যি সুধিছে তাকেহে এনচাৰ দিছোঁ মই কি সুধিছো তাৰ এনচাৰ দে কি ভাবি আছ মানে তই ছাৰ চৰি মানে মোৰ এনেই কিবা ভাবা গ'ল ছাৰ আৰু এবাৰ সোধক এবাৰ ভালদৰে এনচাৰ দিম দিয়ক দে এতিয়া কচোন তই আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন ছাৰ কি সোধাহে মইচোন আমেৰিকাত নাথাকোঁৱে মইচোন ইণ্ডিয়াত থাকোঁ সেইবিলাক জানিনো মই কি কৰিম কি জালাত পৰিলোঙে দেচোন এতিয়া তই ক অসমৰ ৰাষ্ট্ৰপতি কোন ছাৰ কি কথা সোধে আমাৰ অসমত কি ৰাষ্ট্ৰপতি আছে নেকি আমাৰ ভাৰততহে আছে ছাৰ কি দিনতে আপুনি কি মাল চাল খাই আহিছে নেকি তই যিহে জ্বালা খুৱাইছ মোৰ মুখেদি কিবা কিবি ওলাইছে দে এক মিনিট ৰচোন মই অলপ আৰম্ভ কৰি লওঁ কি মোক শিকাবা দে সেইবিলাক কথা বাদ দে এতিয়া তই কচোন তই আগতে ক'ৰবাত খেলত কিবা প্ৰাইজ মানি চাৰ্টিফিকেট পাই থৈছ নেকি
এ ছাৰ কি কোৱাহে মইচোন দিনত ইমান বাৰ জিকিয়ে থাকোঁ কি কোৱা তই দিনত কিমানবাৰ খেল খেল কি খেল খেল এ ছাৰ পাবজি দিনডাল জিতিয়ে থাকোঁ প্ৰাইজ মানিহে নাপাওঁ চিকেন ডিনাৰ কিন্তু পায়ে থাকোঁ এ ছাৰ পাবজিচোন একো চাৰ্টিফিকেট নিদেই ঐ কুত্তা তই কি ফাল্টু কৰিব আহিছ এই তই মোক আহা পৰাই মোৰটো খালি যা তোৰ চাকৰি কেঞ্চেল অ' ছাৰ কি কোৱা এই মোৰ লাইফ ধ্বংস হ'ব প্লিজ কিবা এটা কৰক না ইয়াৰ পৰা তোক গেট আউট কৈছোঁ গেট আউট অ' ছাৰ কি যাবই লাগিব নহ'লে কি তোক ইয়াত খানা আনি দিম নে দে ছাৰ যাওঁ দে এই ফাৰ্ষ্ট ইণ্টাৰভিউ আছিল ফেইল হ'লোঁ দে কিনো কম আৰু ঘৰত কম দে কিবা কিবি দে যা নেক্সট কোন আছে তোৰ লগত দে মাতি দিবি অ' ছাৰ ভালে আছে ঐ কি তোৰ এইটো বাপেৰো ৰুম পাইছ একো নোকোৱাকৈ ডাইৰেক্ট আহিছ যে কিবা ভাল ভাববা লাগে একেবাৰে তাৰ এতিয়া ৰুম না তাজমহল একেবাৰে তাক মাত দিয়ে ভাল লাগে ঐ কি ভাবি আছে তই অ' ছাৰ কি আৰু প্ৰথমৰ পৰা আহিব লাগব নেকি দে নালাগে দে ব দুটামান প্ৰশ্নটো সুধোঁ অ' ছাৰ দাদা সোনকালে কৰ ৰাতি হৈ যাব লাগে ঐ তই ইণ্টাৰভিউ লৈ আছ নে মই ইণ্টাৰভিউ লৈছোঁ মই যিমান দেৰি কৰোঁ মোৰ কথা অ' দাদা ছাৰ সোধে সোনকালে দে তই কচোন প্ৰথম মুৰ্গী আহিছিল নে কণী আহিছিলে এই পৃথিৱীত কি ভাল প্ৰশ্ন সুধে ছাৰ আপোনাৰ টাপা মূৰত আহিছিল ঐ কুত্তা ভালদৰে সুধি তোক ভালদৰে এনচাৰ দে কি উল্টা পুল্টা কথা কৈ আছ তই অ' দাদা ছাৰ ভালকে সোধক এইবাৰ দে তই কচোন তোৰ জীৱনৰ লক্ষ্য কি অ' ছাৰ কিনো হ'ব আৰু বিয়া পাতা আৰু 4টামান চলি জন্ম দিয়া পাৰিলে মোৰ জীৱনৰ লক্ষ্য হৈ যাব আৰু সেই এইকেইটা কি বাল জালত পৰিলোঁ দেই কেলা পিছাই নেৰা হ'ল দে সেইকেলা বাদ দি এতিয়া তই কচোন তই কিমানলৈ পঢ়িছ অ' ছাৰ মই 7ক লাগি পঢ়িলোঁ নেকি ছাৰ মাই সুধি তোক ভালকে ক'ম দে হৈ ধকৰা তই কি কৈ আছ ভাল ওলাই যা ইয়াৰ পৰা অ' ছাৰ যাব লাগবই নেকি আমাৰ তাৰমানে চাকৰি নহয় কি তহঁতক চাকৰি লাগে তহঁতক চাকৰি দিলে মোৰ চাকৰি যাব অ' ছাৰ মই নাযাওঁ কিয় নাযাৱ হে তই ছাৰ মই ঘৰত যাব নোৱাৰোঁ কিয় যাব নোৱাৰ হে তই ছাৰ মই আহাতে মাইক কৈ আছিলোঁ চাকৰি লৈহে যাম বুলি আৰু মায়ে কৈছে মোক চাকৰি নাপালে ঘৰত ভাত নিদিওঁ বুলি সেইবিলাক মই এতিয়া নাজানো তই এতিয়া ইয়াৰ পৰা ওলা জল্দি ওলা ছাৰ মই নাযাওঁ তই যাবই লাগিব অ' ছাৰ নাযাওঁ মই নাযাওঁ চাকৰি লৈহে যাম আজি চাকৰি কি তই পেজ লাগি পেলাই ল'ম বুলি ভাবিছিলি নে নাপাওঁ জানো চাকৰি তাকৰি তই ওলাই এতিয়া ওলাই পিনে তোক এতিয়া মই কি কৰিম কচোন ছাৰ এতিয়া মোৰ কি হ'ব মোকতো মায়ে ঘৰত ভাতো নিদিব ৰহ তোক দি আছো ৰহ দে তই জল্দি যা অ' ছাৰ নাযাওঁ জল্দি যা তই নাযাওঁ ছাৰ দে তই যি কৰা কৰ মই যাওঁ